এতিয়া আমি আলোচনা কৰিম উপভাষা সম্পৰ্কে। উপভাষা শব্দটো উৎপত্তি হৈছে গ্ৰীক ভাষাৰ ডায়েলেক্টছ শব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে আনুষ্ঠানিক আলোচনা, মুখেৰে বা কথাৰে যোগাযোগ কৰা, ফৰ্মেল ডিছকাশ্যন অৰ স্পকেন কমিউনিকেশ্যন অৰ ডিবেট। ইয়াৰ পৰাই ডায়েলেক্টেল আৰু তাৰ পৰা ডায়েলেক্ট শব্দটো উৎপত্তি হৈছে। একেটা ভাষাকে কোৱা মানুহৰ মাজত ঠাই বিশেষে ভাষাটিৰ ব্যৱহাৰত পাৰ্থক্য দেখা যায়। কোনো এটা ভাষাই অঞ্চলভেদে সামাজিক ৰাজনৈতিক ক্ষেত্ৰৰ বাবে ভিন্ন ৰূপ পৰিগ্ৰহ কৰে। অঞ্চলভেদে একেটা ভাষাৰ এনে ভিন ভিন ৰূপকে উপভাষা বুলি কোৱা হয়। সাধাৰণভাৱে ক'বলৈ গ'লে থলুৱা ভাষা এটাই বহল অঞ্চল এটাত বিয়পি পৰাৰ পিছত ৰাজনৈতিক, ভৌগোলিক, সাংস্কৃতিক, বাণিজ্যিক আৰু শিক্ষণীয় কাৰণত ৰূপ লোৱা আঞ্চলিক ভাষাবোৰেই হৈছে উপভাষা। অন্যান্য আঞ্চলিক ভাষাৰ লগত ধ্বনিগত, শব্দ আৰু ভাৱৰ আদান প্ৰদানৰ অভাৱতে উপভাষাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ অসমীয়া ভাষাটোৰ কথাকে। অসমীয়া ভাষাটোকে উজনি অসমত বেলেগ ধৰণে উচ্চাৰণ কৰে, সেইদৰে কামৰূপ, গোৱালপাৰা, নগাঁও অঞ্চলটো বেলেগ বেলেগকৈ ধ্বনিবোৰ উচ্চাৰণ কৰা দেখা যায়। ভাষাৰ উচ্চাৰণৰ ক্ষেত্ৰত যদিও ভিন্নতা আছে, কিন্তু অসমীয়া ভাষাটোৰ ব্যাকৰণগত বাক্যগাঁথনিৰ ক্ষেত্ৰত এই সকলোবোৰ ঠাইতে অমিল দেখা নাযায়। এনেদৰে একেটা ভাষাৰে অঞ্চলভেদে থকা পাৰ্থক্য আৰু উচ্চাৰণৰ ভিন্নতাই ভাষাটোক কিছু ক্ষেত্ৰত ভিন্ন কৰিছে সঁচা, আৰু এই ভিন্নতাইহে ভাষাটোক উপভাষাৰ ৰূপ দিছে। মান ভাষা বা মান্য ভাষা। অঞ্চলভেদে এটা ভাষাই ভিন্ন ৰূপ পৰিগ্ৰহ কৰিলেও মূলতঃ ভাষাটোৰ আন্তঃগাঁথনি একেই হয়। সকলোৱে বুজা আৰু সৰ্বজন গ্ৰাহ্য সমাজৰ বিভিন্ন ৰাজনৈতিক, আইনী, সামাজিক, শাসন সম্পৰ্কীয় কাম কাজ চলাবৰ বাবে এই উপভাষাসমূহৰে এটা অঞ্চলৰ ভাষাক স্বীকৃতি দিয়া হয়, আৰু ইয়ে হৈছে মান ভাষা। উদাহৰণস্বৰূপে অসমীয়া ভাষাৰ ক্ষেত্ৰত শিৱসাগৰ অঞ্চলৰ সেই সময়ত প্ৰচলিত কথিত ভাষাটো অসমৰ বিভিন্ন সামাজিক, ৰাজনৈতিক, শাসন সম্বন্ধীয় কাৰ্যত ব্যৱহাৰ কৰিবলৈ লিখিত ভাষা হিচাপে লয়, আৰু ইয়ে হৈছে অসমীয়া ভাষাৰ মান ভাষা বা মান্য ভাষা। আচলতে মান্য ভাষা বা মান ভাষা অসমীয়া ভাষাটো পূৰ্বতে এটা উপভাষাই আছিলে। শিৱসাগৰ অঞ্চলত সকলো লোকে ক'বলৈ ব্যৱহাৰ কৰা উপভাষা। উপভাষা সম্প্ৰদায়টো যদি প্ৰভাৱশালী হয়, সি যদি সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, তেতিয়াহ'লে সেই উপভাষাটোৱে মান্য ভাষা বা মান ভাষাৰ মৰ্যাদা লাভ কৰিব পাৰে। সেইবাবে কোনো এটা ভাষা সম্প্ৰদায়ৰ ভিতৰত প্ৰতিপত্তি লাভ কৰা উপভাষাটোকে মান্য ভাষা বা মান ভাষা বুলি গণ্য কৰা হয়।